Hello everyone, কি খবৰ সকলোৰে নিশ্চয় ভাল আৰু আপোনালোক সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি দেখিছে জলফাইৰ সৈতে মই আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিছো আৰু আমাৰ ঘৰৰ জলফাইখিনি কিন্তু দেখিবলৈ ডাঙৰ ডাঙৰ দেই, বহুত ধুনীয়া ধুনীয়া আৰু একদম মোৰ হলে বহুত ভাল লাগে, ইমান ডাঙৰ অমৰাগুটিৰ নিচিনা। আৰু এইখিনি এতিয়া জলফাইখিনি মই আচাৰ বনাম বুলি ভাবিছো, সো আপোনালোকক অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো, সেইকাৰণে আপোনালোকক দেখুৱাইছো অলপ। আৰু এয়া চাওক, এতিয়া জলফাইখিনি মই বইল কৰি ল'ম, হাফ বইল কৰিম, 50% বইল কৰিম আৰু 50% বইল কৰাৰ পাছত জলফাইখিনি মই নমাই দিম আৰু নমোৱাৰ পিছত জলফাইখিনি ধুনীয়াকৈ এনেকৈ চুৰি এখন লৈ কাটি দিম আৰু কাটাৰ পিছত এয়া চাওক দেখিছে লৈছোঁ। আৰু এইখিনি চাওক এতিয়া মই কৰিম 50% জলফাই গুটিখিনি মই আঁতৰাই ল'ম, গুটি বেছি হ'লে বহুত সৰহ সৰহ লাগে, কিন্তু মানে হাফ গুটি আঁতৰাই ল'ম আৰু হাফ গুটি থকাকৈ থ'ম। চ' এনেকৈ মই গোটেইখিনি আধা 50% গুটি মই আঁতৰাই ল'ম আৰু তাৰপিছত এতিয়া চাওকখিনি ধুনীয়াকৈ মোৰ এয়া কাটি মেলি মোৰ ৰেডি। এতিয়া 50% মোৰ গুটি গুচাই হৈ গ'ল আৰু এতিয়া মই এইখিনি অলপ হালধি সানিম, এয়া দেখিছে হালধি দি দিছোঁ আৰু হালধিখিনি মই ধুনীয়াকৈ জলফাইখিনি যাতে মিক্স হৈ যায়, লাগি যায়, সেইদৰে মই ধুনীয়াকৈ জলফাইখিনিৰ সৈতে মই মিহলাই ল'ম আৰু মিহলাই লোৱাৰ পিছত এয়া মোৰ জলফাই হালধি মিলাই হৈ গ'ল। আৰু এতিয়া এইখিনি হৈছে জলকীয়া, দেখিছে জলকীয়াখিনি মই কি কৰিম, এতিয়া ধুনীয়াকৈ জলকীয়া ঠাৰিখিনি গুচাই ল'ম আৰু জলকীয়া আৰু জলফাই এতিয়া মই ৰ'দত দিম আৰু ৰ'দত দিয়াৰ পাছত ধুনীয়াকৈ মই চিচাৰ বৈয়ামত ভৰাই দিম আৰু চিচাৰ বৈয়ামত যেতিয়া নেকি ভৰাম, নিমখ তেল চেল দিম, ধুনীয়াকৈ মছলা চছলা দি দিম, সেইখিনি দিয়াৰ পিছত মোৰ জলফাই খাবলৈ ৰেডি। আৰু আপোনালোকক মই জলফাইখিনি ৰেডি হোৱাৰ পিছত আপোনালোকক মই দেখুৱাম। জলফাইখিনি 3 দিনমান এনেকৈ ৰ'দত দিব লাগিব, জলকীয়া আৰু জলফাইখিনি ৰ'দত দিয়া হৈ গ'ল আৰু ফাইনেলি এতিয়া ধুনীয়াকৈ জলফাইখিনি আৰু জলকীয়াখিনি ধুনীয়াকৈ চিচাৰ বৈয়ামত ভৰাই দিলোঁ আৰু এনেদৰে ৰ'দত দি থাকিব লাগিব কেইদিনমান আৰু কেইদিনমানৰ পিছত মোৰ আচাৰ ৰেডি হৈ যাব। আৰু চব এতিয়া এইখিনি চব আচাৰ মোৰ খাব পৰা হৈ গৈছে। আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগিল আৰু আচাৰ বনোৱাৰ মোৰ চিষ্টেমটো যদি ভাল লাগিল, তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ বাই বাই গাইজ।